oi ৰাতিপুৱাৰ পৰা কাৰ ফোন আহিলাগে এইটো দেখোন আমাৰ বাবাৰ নম্বৰ হেল্ল' হেল্ল' অ' ডাৰ্লিং এই ৰাতিপুৱাৰ পৰা ফোন কৰিছোঁ দেউতা আজি ঘৰত আছে নহয় শুনিছেনে নাই অঁ দেউতা আজি ঘৰত আছে হে মাতটো হেল্ল' এই তুমি বুজি নাপাই কিয় আজি তোমাক লগ কৰিম বুজি নাপাওঁ কিয় কথা যে পাতা নে ফোনটো একবাৰ কাটি দিওঁ হেল্ল' তোমাক কাটিকে দি আছা তিৰিকা আজি দেউতা ঘৰত অঁ আজি বাইকখন থাকিব আজি আমি কেলা আমাৰ বেটা দেখোন মোক ফোন মাৰিছে অ' কোনবা ছোৱালী বুলি ভাবিছে ৰ'বাটো হেল্ল' অঁ মই আজি যাব নোৱাৰিম দিয়া নহয় মোৰ আজি ক্লাছ আছে নহয় তুমি বুজি নোপোৱা নহয় ফোন কাটি দিয়া নাই নেটৱৰ্ক প্ৰব্লেম তুমি বুজিয়ে নাপোৱা এই শুনা মই এতিয়া লেপৰ তলত আছোঁ অঁ হা আজি তোমাৰ মাতটো বেলেগ বেলেগ লাগিছে কিয়নো মাতটোকে বেলেগ বেলেগ লাগিছে তোমাৰতো কি ধুনীয়া শুৱলা কুলিৰ দৰে মাত আজি তুমি কিবা কাউৰৰ দৰে মাৰিছে কেছটো কি হয় অ' জান মোৰ এইকেইদিন কাহ হৈ আছে সেইকাৰণে তুমি মাতটো মতা মানুহৰ দৰে পাইছে আজি লগ কৰিবা কিয় মোক দেখাই নাই মই ধুনীয়া সঁচা নেকি বিদ্যা ক'ত লগ কৰিবা লগ মানে লগ হেৰিত কৰোঁ নেকি এই আমৰ তল যি আছে আমৰ তলৰ চিনি নোপোৱা এই তিনিআলিটোৰ কাষত যে আমৰ তল বগাকে এটা যি কিবা হেৰি আছে মন্দিৰ আছে তাতে কৰোঁ নেকি মই সঁচাই জান তোমাৰ মাতটো আজি মতা মানুহৰ দৰে লাগিছে মিছে গেছটো কি নম্বৰটো ঠিকে আছে বাজে প্ৰিয়া বুলি নহয় মই অসুবিধা পাই আছোঁ আজি কিয় নাজানো আজি জান মোৰ সঁচাকৈ কাহ হৈ আছে নাম্বাৰটো প্ৰিয়া বুলি ছেভ কৰি থৈ দিছোঁ আপোনালোকে গম পায় নে নাপায় একদম হাৰামজাদা আছে নহয় এই আমাৰ মাৰ লগত কথা পাতিছোঁ মায়ে কৈছে চাহ নাখা নেকি মই কৈছোঁ নাখাওঁ নাই অঁ বাৰু আজি মই ৰঙাহান কাপোৰ পিন্ধি যাম ওঠত ৰঙা লিপষ্টিক চকুত কাজল সোণা দীঘল আৰু হিল পিন্ধি যাম আজি হ'ব হয় নেকি তোমাক আজি মজা লাগিব দেই আজি নতুন দেখা পাম নহয় তোমাক লগ পালে চুমা দিম গালত তুমি মস্ত অসভ্য নেকি প্ৰথম দিনে চুমা খুজিছে দিয়ে চুমা প্ৰথম দিনে চুমা নিদিয়ে নহয় তই নাম্বাৰ ভালকৈ ছেভ কৰ কেলা কোন হয় তোৰ বাপে ৰাতিপুৱাই পাই লেপৰ তলৰ পাই উৎসাহ 7টাত মোৰ দিনা আৰু বাগাত দিলি দি কিনে তই এতিয়া আবেগখন ৰাধিছা
কেলা কুকুৰ তোক আজি দি আছোঁ মই তোক ৰ তোক সেইটো তই ৰুমৰ সেইটো কৰিছোন ৰুমতে যাই আছোঁ কি নাম্বাৰটো যে প্ৰিয়া বুলি ছেভ আছে মৰিলোঁ আজি ফ্ৰেণ্ড ভিডিঅ'টো চাই কেনে পালা যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক কৰা কমেণ্ট কৰা কিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নতুন ভিডিঅ' পাবলৈ